প্ৰত্যেক সমষ্টিতে শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰ পৰা ৰাইজে শাৰী পাতি ভোটদান কৰি আছিলে। ঠিক তেনেকুৱাকৈ গতিকে শান্তিৰ এটা জেগা বুলি ক'ব লাগিব গোসাইগাঁও সমষ্টি। ইয়াত কেম্পেইনৰ সময়তেও আমি একো দেখিবলৈ পোৱা নাছিলোঁ, কোনো হিংসা ক'তো হোৱা নাই। কিন্তু আজি হঠাৎকৈ এই আবেলি পৰত আমি দেখিবলৈ পালোঁ কিছুমান BPFৰ যিসকল গুণ্ডাগিৰি, কিছুমান মানুহবিলাকে এখন গাড়ী লৈ ঘূৰি ফুৰি আছে আৰু দুটা তিনিটামান জাগাত হঠাৎকৈ মাৰধৰ কৰি আহিছে। এতিয়া ৰেলৱে ষ্টেচনৰ ওচৰত শাস্ত্ৰীয় বিদ্যাপীঠ ইয়াত হাইস্কুল আছে, এইটো আমাৰ সুভাষ মহন্ত নামৰ দাদাক একো কথা নকাকৈ বয়সস্থ লোকক ইহঁতে মাৰি আহিল। তাৰপিছত আকৌ এইমাত্ৰ আমি শুনিবলৈ পালোঁ যে ইহঁতে পাব্লিক হেল্থত ইয়াত সুজিত সাহা আমাৰ ফলত কৰ্মী তেওঁ মানে ইয়াত লগতে চাহ খাইছিল। গতিকে গাড়ীও আমি আইডেণ্টিফাই কৰিছোঁ, মানুহবিলাককো আমি চিনি পাইছোঁ। গতিকে সিহঁতক অতি শীঘ্ৰে কাৰ্যটো কৰিব লাগিব, নহ'লে ৰাইজে সিহঁতৰ ওপৰত আকৌ একশ্যন ল'ব এইটো চিয়ৰ হৈ আছে। গতিকে মই প্ৰশাসনকো কৈছোঁ অনতি পলমে এই গাড়ীখন জব্দ কৰিব লাগে, মানুহকেইজনক এৰেষ্ট কৰিব লাগে। আৰু লগতে আজি BPF দেখি খাৰা হৈ গৈছে। সিহঁতে যে গোসাইগাঁও সমষ্টিকে আদি কৰি আজি বহুত মানে সমষ্টিত সিহঁতে হাৰি আছে, এইটো সিহঁতে গম পাইছে। নহ'লে ইমান শান্তিপূৰ্ণ জেগাত কিয় এনেকুৱা কৰিব লাগে হঠাৎকৈ? সিহঁতে গম পাইছে যে সিহঁতক পাব্লিক ৰিজেক্ট কৰিছে, কাৰণ যোৱা 4 মাহৰ আগত যে কাউন্সিল ইলেকশ্যন হৈছিলে, ইয়াত বিভিন্ন জাতি গোষ্ঠীৰ যিসমূহ দাবী দাবা কিবা কিবি আছিলে এইবোৰক ভুৱা প্ৰতিশ্ৰুতি সিহঁতে দিছিলে, কিন্তু এই জাতি গোষ্ঠীবিলাকেও আজি ৰিজেক্ট কৰিছে। তাৰ কাৰণে সিহঁতে আজি উপলব্ধি কৰিছে যে ভোট দিনৰ দিনাই সিহঁতে গম পালে যে আমি জিকাৰ কোনো সম্ভাৱনা নাই। তাৰ কাৰণে কাক বা কিবা কিবি কৰি পেলাই যদি বেয়া এটা ব্যৱস্থা বা পৰিৱেশ কৰিব পৰা যায় সিহঁতৰ এইটোৱে লাভ, কিন্তু কোনোদিনো নিজেকে। আৰু আমিতো আগতে কৈ আছিলোঁ যে BPF চৰকাৰ আশা মানে ইয়াত বেয়া এটা পৰিস্থিতি হয়। আমি কৈছোঁ, আজিও ডাকি কৈছোঁ যে আপোনালোকে চব আমাৰ সন্মানীয় প্ৰমোদ বৰুৱা ডাঙৰীয়াই ইয়াত 5টা বছৰ চলাইছিলে, কোনো আমাৰ তেনেকুৱা কাজিয়া পেচাল তেনেকুৱা একো মাৰপিট